ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীলৈ ভাল খবৰ। এতিয়াৰ পৰা ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাহে লাভ কৰিব চৰকাৰী ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা ঘোষণা কৰে। ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ। এতিয়াৰ পৰা ৰাজ্যত মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী ধন। তেওঁ কয় যে মেট্ৰিক পৰীক্ষাৰ আগত যাতে ছাত্ৰ-ছাত্ৰীসকলে টিউচন ল'ব পাৰে তাৰ বাবে প্ৰতি মাহে তেওঁলোকক চৰকাৰী ধন দিয়া হ'ব। মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয়। তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। কিন্তু দুখীয়া মানুহে কেনেকৈ ল'ৰা ছোৱালীক টিউচন দিব? সেইকাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম, যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে। এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে। গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই 300 টকা দিম। 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 3000 হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাৰ 6 মাহ আগৰ পৰা মাহে 600 টকাকৈ লাভ কৰিব। তেওঁলোকৰ মেট্ৰিকৰ ফলাফল যাতে ভাল হয় তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মেট্ৰিকৰ আগতে ঘৰুৱা শিক্ষকে ছাত্ৰ-ছাত্ৰীক পঢ়াই দিলে ফলাফল ভাল হয়। কিন্তু দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে এনে ব্যৱস্থা কৰিব নোৱাৰে, যাৰ বাবে ৰাজ্যত মেট্ৰিক পৰীক্ষা দিবলগীয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক মাহে 300 টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট 316 ইনচাইড।